কবিতার শিরোনাম করোনা, কথা ও আবৃত্তি নূর হুসেইন। করোনা তোর শোন আন এটি নাম কাল, মহাকাল। দেখা নাই তোর দানবীয় আকার, তোর শোন শক্তি অসাৰ। তোক নমস্কাৰ। পৃথিৱী আজি স্তব্ধ, কাকুতি কৰিছো তই হ শান্ত। লকাবৰ আসামী হল জনতা, তোৰ চোন জাত পাত নাই, নাই কোনো ধৰ্ম। করোনা তই ইমান নিষ্ঠুৰ, ৰজাকো নেৰ প্ৰজাকো নেৰ, যাৰ শৰীৰত থিতে পিল তাক এঘৰীয় কৰ। যন্ত্ৰণাত ছটফটাই টকাজনক দেখা কৰাৰ চোন সুৰুঙা নেৰ। শেষ মাতাহাৰ দিয়াৰ সুবিধা নিদিয়, চাৰিওফালে দুৱাৰ খিৰিকী বন্ধ। আশাৰে ৰৈ থকা আত্মীয়ই মৃতদেহৰ পৰাও হয় বঞ্চিত। করোনা তোৰ চোন জন্ম চিন, বিশ্বৰ চৌপাশে কিয় ঘূৰিলি তই, মানুহৰ মুখৰ হাঁহি কিয় হৰিলি তই। সাৱধান, সকলো যোদ্ধা সকলো সৈনিকে পাতিছে ফান, তাৰ পৰা নাপাবি পৰিত্ৰাণ, তেতিয়াহে বুজিবি যুঁজাৰুৰ শক্তি কিমান। এই মোৰ দেশৰ জনগণ, বাৰে বাৰে ধুবা হাত, মুখতো লগাবা মাস্ক, নহ'লে কৰোনাই ধৰিব আৱৰি। দূৰত্ব ৰাখিবা তেহে তুমি বাচিবা, নহ'লে এয়া হ'ব মৰণ তুমি। নাশ হওক কৰোনাৰ ভয়, হওক মানৱতাৰ জয়।